हेलो एभ्रिवान की खबर আপোনালোকৰ আশা কৰো আপোনালোক সবৰে ভাল আৰু মোৰো ভাল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে শাওন মাহৰ দ্বিতীয়টো সোমবাৰ তো এতিয়া আমি মন্দিৰত যাম আৰু বহুত বেছি দূৰ নহয় অলপ ওচৰতে যাম আৰু কোৰ মন্দিৰত যাওঁ কি কৰো তো গোটেইখিনি দেখাই দিম আপোনালোকক তো ভিডিঅ'টো মিছ নকৰাকৈ একেবাৰে চাই থাকিবা গৈ পাইখিনি লগ পাইছো আৰু ফাইনেলি গাইজ আমি আহি পালো আমাৰ পাঠশালাৰ শিৱ মন্দিৰলৈ আৰু প্ৰথমতে ইয়াতে ধূপ চাকি জ্বলাই সেৱা কৰি ল'লোঁ তাৰপিছতে আমি আহিলোঁ আমাৰ পাঠশালাৰে দৈনিক বজাৰৰ নিচেই কাষতে থকা শ্ৰী শ্ৰী ভোলানাথ শিৱ মন্দিৰলৈ আৰু মই আৰু মোৰ হাজবেণ্ডে যেতিয়াই মানে আমাৰ পাঠশালাৰ বজাৰলৈ আহোঁ তেতিয়া এই মন্দিৰটোত এটা সেৱা জনাইহে যাওঁ আৰু এই শিৱ মন্দিৰটো মোৰ বহুতেই প্ৰিয় আৰু বহুত ভাল লাগে সেইকাৰণে আজি আপোনালোককো দেখাই দিলোঁ আৰু আপোনালোকে আহিব পাৰে এই শিৱ মন্দিৰটোলৈ আৰু ইয়াৰে চাৰিওফালে পৰিৱেশটো খুবেই ধুনীয়া চাওকচোন এবাৰ আপোনালোকক দেখাই দিছোঁ भोलेनाथ शिव शंभू तेरी शरण में हम हैं आए बस लीन रहे तेरी भक्ति में और कुछ भी ना हमको सुहाए আৰু বাহিৰত ধূপ চাকি জ্বলা হৈ গ'ল আৰু এতিয়া আমি ভিতৰত ধূপ চাকি জ্বলাম আৰু লগতে এখানি শৰাইও আগবঢ়াম আৰু ভিতৰত দেখাই দিছোঁ देवों के देव मेरे महादेव हम तेरा ही ध्यान लगाए इस रोम रोम और कण कण में प्रभु तुम हो समाए তো গাইজ আমি আহি ঘৰ পালোঁ আৰু ইমান গৰমতে চাওকচোন ঘামি জামি অৱস্থা নাই ভিডিঅ'টো সিমানতে শেষ কৰি দিওঁ আজি ভিডিঅ'টো চাই যদি ভাল লাগিল আপোনালোকৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' এটা আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক বাই বাই